तो ठीक है गरू बोले भैया, हम चलते हैं, आप घास खाते रहिए। ओके, बाय बाय। So well, hello there beautiful people, welcome back to my YouTube channel. So guys, মই আজি যাই আছোঁ বাসুগাঁৱলৈ আৰু ভাবিলোঁ বাসুগাঁৱত যদি যামেই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই লওঁ মই। ডেট ইজ ৱাই মই আজি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। ঐ ক'ত যাই আছা? কলম হে কৈছে 5:30 আহিবা। 5:30 অঁ 5:30 অঁ 6টা মানত সেইটো টিউশ্যন শেষ কৰি। চ' গাইজ এইটো হ'ল আমাৰ দলাইগাঁও ৰোড বুলি কয় একচুৱেলি। দলাইগাঁও বঙাইগাঁও দলাইগাঁও একেই সেয়া আৰু। চ' লেটছ গ'। থেংকছ এ লট গাইজ মোক ইমান ছাপোৰ্ট কৰি থকাৰ কাৰণে, আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডহঁতৰ লগত। এই গৰমত মাস্ক লগাই বাইক চলোৱা কিমান প্ৰব্লেম, কি যে কৰোণা এইবিলাক আহিছে না দুনিয়াত, ভালে নালাগে আৰু। চ' গাইজ একচুৱেলি মানে কথাটো হ'ল, মোৰ যিটো লাষ্ট এক্সট্ৰিম 160 আৰু যিটো ভিডিঅ' আপোনালোকে দেখিছে, ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বহুতে কৰা নাই। দেখিছে বহুত মানুহে, বাট কমেণ্ট কৰা নাই। প্লিজ কমেণ্ট কৰিব। কমেণ্ট কৰিলে কি হয় মানে ভাল লাগে যে বেয়া হৈছে, ভাল হৈছে, এইটো ভুল হৈছে, আপোনালোকে কওক। আপোনালোকে ক'লেহে মই বুজি পাম, কাৰণ মই এজন নতুন ইউটিউবাৰ হয়, মই নতুন একো প্ৰফেশ্যনেল ইউটিউবাৰ নহয়। চ' জাষ্ট মই ষ্টাৰ্ট কৰিছোঁ। ভেৰি ইণ্টাৰেষ্টিং কথা, আপোনালোকে যদি ছেকেণ্ড হেণ্ড বাইক কিনিব খোজে তেনেহ'লে এই এৰিয়াবিলাক দেখা পাইছে না, ইয়াতে আপোনালোকে আহিব পাৰে। ভাল বাইক পোৱা যায়, কম ৰেঞ্জৰ ভিতৰত ভাল বাইক পাই যাব আপোনালোকে ছেকেণ্ড হেণ্ড। মই গম নাপাওঁ ইয়াতে ইমান ছেকেণ্ড হেণ্ড বাইক ক'ৰ পৰা কালেকশ্যন কৰে। মই ছেকেণ্ড হেণ্ড বাইক এটা মানে একচুৱেলি ছেকেণ্ড হেণ্ড বাইক প্ৰিফাৰ কোনে কৰে, যাৰ লগত ইমান পইচা নাই। চিৰাঙৰ এইটো DC অফিচ হয়, চিৰাঙৰ DC অফিচ, SP অফিচ, DT অফিচ, চবকেইটা অফিচ আপুনি ইয়াতে পাই যাব। চিৰাঙৰ এই চিষ্টেমটো বহুতেই ভাল লাগিছে মোক। আপুনি যদি এটা ঠাইতে আহে গোটেইখিনি অফিচ একেলগতে পাই যাব, আপোনাৰ দৌৰাদৌৰি কৰাৰ একো দৰকাৰ নাই। আপুনি হস্পিটেলৰ পৰা ষ্টাৰ্ট কৰি DT অফিচলৈকে গোটেইখিনি আপুনি এটা ঠাইত পাই যাব। দেখা পাই আছে ইয়াতে ডাংতল 7, কোকৰাঝাৰ 42, শ্ৰীৰামপুৰ 77, ভূটান 41। চ' গাইছে এনেকৈ ভূটানত গ'লে ইপিনে যাব লাগিব, অভাৰব্ৰিজটো ক্ৰছ কৰি ৰাইট চাইডে যাব লাগিব, আৰু শ্ৰীৰামপুৰ গ'লে আপুনি চিধা যাব লাগিব, আৰু ডাংতল বুলি ক'লে আপুনি এইপিনে লেফ্ট চাইডৰ পিনে যাব লাগিব, আৰু বাকী চব বঢ়িয়া হে। ধোঁৱা নিকল গয়া ভাইয়া আপকা। হয়। চ' গাইছ আমি এতিয়া সুন্দৰী পাৰ কৰিলোঁ। সুন্দৰী, এই ঠাইখনৰ নাম কিয় সুন্দৰী দিছে মই একো গম নাপাওঁ। এটা সুন্দৰ মানুহ, এটা সুন্দৰ একো দেখা নাই, সুন্দৰ ছোৱালী দেখা নাই আজিলৈকে মই এই ঠাইত। কিয় বা এই ঠাইখনৰ নাম সুন্দৰী দিছে, আই ডোন্ট নো। হয় क्या लोचा होता है इस दुनिया में। अरे गाड़ी वाला भैया मुझे जाने दो। ओहो ए भैया कंपटीशन लगाते हो। ओह माय गॉड, हमारा बाइक है और तुम्हारा सुपर स्प्लेंडर है, हमारा देखो कैसे जाता है। अरे गाड़ी वाले भैया तुम अभी भी पीछा कर रहे हो मेरा, क्यों पीछा कर रहे हो? छोड़ दो मुझे यार। এইবিলাক আহি গ'লো। অ' মাই গড, গাড়ীটো চাওক না কি বেয়াকৈ এক্সিডেণ্ট হৈছে। অ'
गाड़ी वाला भैया, क्यों धुआं निकल रहे हो? अरे भैया ऐसे कैसे होगा? So guys, এতিয়া আমি সিডলি ক্ৰছ কৰিলোঁ আৰু এতিয়া আমাৰ ফাইনেল ডেষ্টিনেশ্যন হ'ল কাচিকত্ৰা। বেছি দূৰ অহা নাই, অনলি 15-17 কিলোমিটাৰমান আহিলোঁ মই মাত্ৰ 4-5 মিনিটত। এতিয়া আমি আহি পালোঁ কাচিকত্ৰা। এইটো হ'ল চিৰাং ডিষ্ট্ৰিক্টৰ আৰু এটা ধুনীয়া এটা ঠাই। কাচিকত্ৰাৰ পৰা এতিয়া আমি যাম চিধা বাসুগাঁও। ইয়াৰ পৰা এপ্ৰক্সিমেটলি 7-8 কিলোমিটাৰমান হ'ব বাসুগাঁও। চ' বাসুগাঁওলৈকে চাই থাকক মোৰ ভিডিঅ'টো। আই হাই क्या बात है, बजरंग बली का भक्त है सब, देखिए क्या क्या लगाया है, अच्छा लगता है फिर भी। जैसे कि आप सुनते हैं जंगल में मंगल, ऐसा ही था ये रास्ता पहले। लेकिन गाइस, लेकिन हमारा मोदी सरकार ने सब चेंज कर दिया। मोदी सरकार ने हम लोगों का सब चेंज कर दिया। देखिए रास्ता कितना सुंदर बना दिया है, बहुत भल लगी छे। মাই গড গাইজ, ইয়াতে অহাৰ লগে লগে মোৰ ইমান ঠাণ্ডা লাগি আছে। ইমান লগা নাই, মানে গৰমটো ফিল হোৱা নাই। চাৰিওপিনে গছ আছে, সেইকাৰণে ইমান চাগে গৰমটো ফিল হোৱা নাই মোৰ। বাট নেশ্যনেল হাইৱেত মোৰ বহুত গৰম ফিল হ'ল। ইমান জোৰে আহিলোঁ তথাপিও নেশ্যনেল হাইৱেত মোৰ ইমান গৰম লাগিছে। চ' গাইজ এতিয়া বাসুগাঁও আহি পামেই আৰু। চ' এতিয়া মই মোৰ অলপ ভিডিঅ'টো অলপ প'ষ্ট কৰিম। हेलो गोरू वाला भैया, क्या कर रहे हो? घास खा रहे हो भैया? खाओ खाओ, मजे से खाओ। तुम्हारा तो ज़िंदगी अच्छा है, हमारा ज़िंदगी कहाँ अच्छा है। हमारा ज़िंदगी देखो इधर उधर जाने में ही चला जाता है। तो खाइए, आप टेंशन मत लीजिए, खाइए, ठीक है? तो ठीक है गोरू वाले भैया, हम चलते हैं, आप घास खाते रहिए। ओके, बाय बाय। सो गाइस, মই বঙাইগাঁৱৰ পৰা বাসুগাঁৱলৈ আহোঁতে মোৰ এপ্ৰক্সিমেটলি কিমান টাইম লাগিছে ৰ'ব চাই আছোঁ। এতিয়া টাইম হৈছে 10:30 আৰু মই আহিছোঁ গাইজ, বেছি টাইম হোৱা নাই মই অহা। মই আহিছোঁ গাইজ 20 মিনিটছমান লাগিছে। এতিয়া বাসুগাঁৱলৈ আৰু বেছি দূৰ নাই, এপ্ৰক্সিমেটলি 1.5 কিলোমিটাৰ মানে বাকী আছে বাসুগাঁও পাম আৰু। চ' গাইজ, লকডাউন খুলিলে মই ফাৰ্ষ্ট টুৰ ক'ত কৰিম সেইটো আপোনালোকে প্লিজ কমেণ্ট কৰি মোক জনাব। লকডাউনটো খুলিছে, বাট এনেকুৱা কৰ'না এইবিলাক চব যদি মানে চাওক, চিটুৱেশ্যনটো যদি ইন কণ্ট্ৰল হৈ গ'ল, তেতিয়া গাইজ মই ফাৰ্ষ্ট ক'ত যাম? এই মোৰ ছুপাৰ স্প্লেণ্ডাৰখন লৈ ক'ত যাম আপোনালোকে মোক কমেণ্ট কৰি ক'ব। আপোনালোকে য'ত যাব ক'ব মই তাতেই যাম। बिना कुछ देर किए हुए हम जाएंगे आपके लिए। এটা বস্তু মই বুজি নাপাওঁ, কিছুমান মানুহে মাস্ক নিপিন্ধাকৈ কেনেকৈ বাইক চলায়। সিহঁতৰ ভয় নালাগে নেকি? হা, সিহঁতে ইমান মানে এই যে চাওক, মাস্ক নলগাকৈ গৈ আছে, মানে কি ক'ম। এই কৰোণা সিহঁতৰ কাৰণে হৈ আছে, আৰু একচুৱেলি হেৰেছমেণ্ট এইবিলাক মানুহৰ কাৰণে হৈ আছে, বুজিছেনে? এজন মানুহে চাওক মাস্ক লগোৱা নাই, কথা হ'ল নেকি? বাসুগাঁও প্ৰশাসনে এইবিলাক চাব লাগে কিন্তু দেই। কিন্তু চাওক, এইবিলাক মাস্ক যদি নলগাই যদি এনেকৈ মানুহবিলাক ঘূৰি থাকে, দেই আল্টিমেটলি বেমাৰটো ক'ত বন্ধ হ'ব পাৰে? বেমাৰ বেছিয়ে হ'ব। বেমাৰ ক'ত বেছি বন্ধ হ'ব? বেমাৰ বেছিয়ে হ'ব গাইজ।
গাইছ আজিৰ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিলে এইখিনিয়ে গাইছ ষ্টে সেফ ষ্টে লাইভ গুড বাই